हेलो फ्रेंड्स, वेलकम टू माय चैनल रंजना ब्लॉग। আজি আমি গৈ আছোঁ বাৰগোপাল অনুষ্ঠানত। আজি বাৰগোপালৰ হেপী বাৰ্থডে হয়, ঠিক আছে। তো আমাৰ ইয়াত নলবাৰীতে এটা বহুত ধুনীয়া এটা মন্দিৰ আছে, তাত মানে বাৰগোপাল অনুষ্ঠান হয়, বহুত ডাঙৰকৈ পতা হয়, বহুত মানুহ তাতে হয়, বহুত মানুহৰ সমাগম হয়, ঠিক আছে। তো বলক আজি আপোনালোকক দেখাই আছোঁ। এয়া আমি সকলোৱে ওলাই মেলি ৰেডি হৈ গৈছোঁ, মানে আধা আধি দেখিছে, চববিলাকে চাদৰ মেখেলা পিন্ধিছে, ছোৱালী বোৱাৰী চবে চাদৰ মেখেলা পিন্ধিছে। আমি বাৰগোপাল অনুষ্ঠান আহি পালোঁ আৰু ষ্টাৰ্টিঙত নামিলোঁ, ঠিক আছে। তো এয়া আমাৰ হৈছে আমাৰ লগৰবিলাক মনালিছা, মন্দিতা, মঞ্চুৰী, এইজনী হৈছে নমল, হাই ভৈয়া, এই দেখিছে আপোনালোকে চাদৰ মেখেলা পিন্ধিছে। এই বাৰগোপাল যিটো মন্দিৰত আমি আহিছোঁ, এইটো নলবাৰীতে হয়, নলবাৰী কদমতলাত অৱস্থিত, ঠিক আছে। বহু বছৰ ধৰি ইয়াত মানে বাৰগোপাল অনুষ্ঠান পাতি থকা হৈছে। ইয়াত মানে সকলোৱে মনৰ আশা পূৰণ কৰিবলৈ আহিছে। দেখাই দিয়া আহিছোঁ যেতিয়া কিবা নহয় কিবাটো ঠাণ্ডা খাব লাগিব ন। চ' এতিয়া বৰফ কা গোলা খাব আহিছোঁ আমি। এইটো কিছুমানে কুলফি বুলিও কয়, কিছুমানে গোলা বুলিও কয়। চ' এইটো আইচৰ বনাই, ঠিক আছে। তো বলক আমি এয়া অলপমান খাই চাওঁ। পাৰ্টি কৰিম, কুলফি পাৰ্টি। দিয়া কোৱা, কেনেকুৱা লাগে কোৱা। এইটো মোৰ, এইটো তোমাৰ, কেনেকুৱা লাগে কোৱা। কি কোৱা, এয়া আমাৰ কুলফি পাৰ্টি চলি আছে, ধুনীয়া লাগিছে খাই। দাদা কোনে হাই দিয়া এবাৰ, বহুত টেষ্টি বনাইছে দিয়ক দাদা। এয়া বহুত টেষ্টি। দেখিছে কুলফি পাৰ্টি যিমান সময় মোবাইলত দেখিছিলোঁ, আজি জীৱনত খাই পালোঁ। বাপৰে, জীৱনত খাই পালে বোলে। টেষ্টি, কিমান যে বস্তু দিছে ইয়াতে নহয়। অৰেঞ্জ ফ্লেভাৰ, মেংগো ফ্লেভাৰ, ফ্লেভাৰটো মই ভাল পাওঁ। ফ্লেভাৰ এক্সচেঞ্জ হ'ল এবাৰ, দেখিছে। দেখিছে বহুত টেষ্টি লাগিছে দিয়ক, বহুত টেষ্টি। আপোনালোকৰ দেখাই নামটো কি আছিল মা? বাৰগোপাল চাব আহিব, বাৰগোপাল চাব আহিব লাগিব। ইয়াত টিচাৰ টাইমত টিকে পাব। মেগাজিন পিষ্টল যোৱা যোৱা, কোৱাকে যোৱা। ওলাই আহিছিলোঁ, চববিলাক কিবা কিবি ল'লে আৰু। ৰাইজসকলে কি কি ল'লে মণিহাৰী আহিতে ক'বই নোৱাৰা হৈছে আৰু।
আমাৰ মানে আহি পাওঁতে দেৰি লাগি গ'ল জানেনে। আমি মানে আহিব লাগিছিলে ধৰক 10টামান বজাত আহি পোৱাকৈ, ঠিক আছে। তো আমিতো 11টামানত আহি পালোঁ, তথাপিতো মানুহ পালোঁ, বহুত পালোঁ। এতিয়া আৰু যিমান টাইম গৈ থাকে সিমানে মানে মানুহ ভিৰ হৈ থাকে জানে। তাৰমানে 12টামানৰ পিছত মানে বহুত মানুহ হৈ যায়। মই আপোনালোকক আজি দেখাম বুলি ভাবিছিলোঁ সৰু সৰু বাচ্ছা পোৱালি কেইটামানক ধৰি লওক বাৰগোপাল সজাই সিহঁতক গোটেইখিনি আ অলংকাৰ পিন্ধাই সিহঁতক আমি মানে সেৱাও ল'ব পাৰোঁ, ঠিক আছে। তো গোটেইখিনি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু এইখিনি দেখুওৱা নহ'ল কাৰণ ভিতৰত মানে বহুত জাম ন। চ' মানে আপোনালোকে এনেকৈ বাহিৰতে দেখিবলৈ পাইছে গাড়ীবিলাক কেনেকৈ ভিৰ কৰিছে। চ' মানে ভিতৰত আপোনালোকক তেনেকৈ দেখাব নোৱাৰিলোঁ, মানে সোমাই যাব নোৱাৰিলোঁ মই, ঠিক আছে। এয়া মানে প্ৰসাদ বিতৰণ অনুষ্ঠান চলি আছে, ঠিক আছে। দেখিছেনে, যোনে যিমান পাইছে সিমান লৈছে, কিন্তু যাৰ বল শক্তি আছে সেইবিলাকেহে পাইছে, যাৰ বলজোৰ নাই সেইবোৰ কিন্তু পিছ পৰি আছে, দেখিছে। মানে ৰাস পূজাটো চাগে ইমান মানুহ নহয়, ইয়াতে মানে ইমান মানুহ হৈছে। মই এইবাৰ প্ৰথমবাৰ আহিছোঁ, ইমান মানুহ দেখিবলৈ পাইছোঁ যে ইমান মানুহ হয় বাৰগোপাল অনুষ্ঠানত, ইমানখিনি মানুহ ভিৰ লাগে, বহুতখিনি ভাল লাগিছে। তো অলপ গাজি প্ৰসাদ যি খাবলৈ পাওঁ খাম আৰু। ইয়াতে বোলে বহুত ধুনীয়া ধুনীয়া লাড়ু দিছে, বিতৰণ কৰিছে। চ' আপোনালোকে যদি পাৰে কেতিয়াবালৈকে আহিব, আহি এই অনুষ্ঠানখন চাবলৈ পাব। আমি যেনেকৈ ওচৰৰ পৰাই চাইছোঁ আপোনালোকে এনেকৈ চাবলৈ পাব, ঠিক আছে। দেখিছেনে গৰমত কি অৱস্থা হৈছে, এজনী পূৰা একদম ঢাকি গৈছে ৰুমালেৰে, মুখখন বেয়া দেখা হৈছে বোলে।